প্ৰমোদ বড়ো বা ইউপিপিৰ দলৰ নেতা কৰ্মীসকলে যিবিলাক মিছা কথা কৈ পেলাই প্ৰচাৰ কৰি আছে আমাৰ দলৰ কথা, এইবিলাক একদম টোটেলি বিশ্বাসত নল'ব। মুঠতে BPMে ইউপিপিৰ লগতো মিত্ৰতা নকৰে, কোনোবা কংগ্ৰেছৰ লগতো মিত্ৰতা নকৰে, কোনোবা BJPৰ লগতো মিত্ৰতা নকৰে, কোনোবা AGPৰ লগতো মিত্ৰতা নকৰে। আমি আগৰ পৰাই অকলে নিৰ্বাচন খেলি পেলাই আহিছোঁ, আমি জিকিছোঁ। এইবাৰো অহা বছৰ 2025 এপ্ৰিল মাহত যিটো নিৰ্বাচন হ'ব, ইয়াত BPM দলে আজিৰ দিনত বা এপ্ৰিল মাহত যদিও ইলেকশ্যন হয়, কমেও 25টা দলত আমাৰ BPM দলে নাপায়। সিংগেল লাৰ্জেষ্ট এবছলিউট মেজৰিটি পাই পেলাই আমি গভৰ্ণমেণ্ট বনাম, আকৌ ভয় খাব নোৱাৰোঁ। আমাৰ বিশ্বাস আছে আৰু ভাবিকে দেখিছে। BPM দলে 17 বছৰ বহুত শান্তিপূৰ্ণভাৱে চৰকাৰ চলাই আহিছে, কাম কৰি আহিছে। ইউপিপি দলে কি কৰিছে? এই 4.5 বছৰ কি কৰিছে? 5 মাহ মাত্ৰ আছে, 5 মাহ মাত্ৰ আছে। এই 5 মাহত কি কাম কৰিব সিহঁতে? 5 মাহৰ ভিতৰত কি কাম কৰি পেলাই দেখাব বুলি কৈ আছে? কি ইঞ্চুৰেঞ্চ দি আছে? সেইকাৰণে ধৈৰ্য থাকক, বেছি দিন নাই। একদম মানে ইমান বছৰ আপোনালোকে আমাৰ দলটো ৰাখি আহিছে, ইমান মৰমত, ইমান সহায় কৰি পেলাই, আৰু 5 মাহটো কিয় থাকিব নোৱাৰে? থাকিব পাৰিব না 5 মাহ? আৰু 5 মাহ থানে খাব না ধৈৰ্য? 5 মাস বছর তখন बैसागुनि सिगां इलेक्शन जागोन, जाखाथारो। आरो BPMआ आगोलाव जेरै हारसिं गेलेनानै फैदों, एबारबो जों गेलेगोन आरो जोङो BPM हान्जायानो सरकार बानायगोन। जोङो आगोलावनो 12 सिट मोनखादों। আগতো আমি 17টা সিট পাইছিলোঁ, আমি চৰকাৰ বনাব লাগিছে। কিন্তু যেন সেইবিলাক ৰাজনীতিক গ'ল, এইবিলাক কথা আমি আকৌ নকওঁ। মুঠতে আমাৰ কথা হ'ল, আজি ইউপিপিএল চৰকাৰে যেতিয়াৰ পৰা আৰম্ভ কৰিছে, সেই সময়ৰ পৰাই বন্ধ হ'ব। কোনো এক বিন্দু কাম কৰা নাই। কি কাম কৰিছে ইউপিপিএল? ক'ত ব্ৰিজ বনাইছে, ক'ত ৰাস্তা বনাইছে, মুঠতে খাওয়া ফালে বেশি, খাওয়া ফালেহে বেশি দেখিছোঁ আমি। কাৰ ৰাইজৰ কাৰণে, কোন ৰাইজৰ কাৰণে কাম কৰিছোঁ? আমাক একো কাম কৰা নাই বুলি কৈ আছে। 17 বছৰত BPMে কি কাম কৰিছে, কৰা নাই, চবেই জানে। কিন্তু ইউপিপিএল চৰকাৰে, প্ৰমোদ বড়োৱে, মই কৈ আহিছোঁ, প্ৰমোদ বড়োৰ নতুন কাম কৰাটো কালি কোকৰাঝাৰৰ পৰা খাৰিগাঁও অহা যিটো ৰাস্তা বা খাৰিগাঁৱৰ পৰা কোকৰাঝাৰ যোৱা যিটো ৰাস্তা, ইয়াতে নতুন স্পীড ব্ৰেকাৰ বনাইছে, সেইটো বেলেগ নাই। বেলেগ একো কাম কৰাটো দেখা নাই মই। ক'তবা কৰিছে? আৰু আপোনালোকে মহিলাসকলক, আমাৰ MLA থাকিলে বিৰাট ভাল আছিল, আমাৰ ৰবিৰাম নাথে ডাঙৰীয়া, তাৰ মুখেদি ক'লে হয় যেন বিশেষ অসুবিধাৰ কাৰণে সি আহিব পৰা নাই। মহিলাসকলক অৰুণোদয় এইবিলাক স্কিম লৈ পেলাই বহুত আকৰ্ষণ কৰি আছে। কিন্তু এইবাৰ কি কৰিছে? আমাৰ দলৰ পৰা প্ৰস্তাৱ দিছে যে প্ৰত্যেকটা বুথ চেণ্টাৰত যিটো অৰুণোদয় স্কিম আঁচনি ঠিক কৰিবৰ কাৰণে একটা কমিটি থাকিব, একটা বুথ কমিটি। ইয়াত BPM দলৰো থাকিব, BJPৰো থাকিব, ইউপিপিৰো থাকিব। যাতে যিসকল মানুহে অৰুণোদয় পাব লাগে, এই মানুহসকলে যাতে বঞ্চিত নহয়, তাৰ কাৰণে এই কমিটিটো বনোৱা হ'ব। নিশ্চয় আহিছে নটিছবিলাক, ঠিক না? এইবিলাক আহিব প্ৰত্যেকটা পোলিং ষ্টেচনত, একটা পোলিং ষ্টেচনত একটা বুথ কমিটি লেভেলত এনেকুৱা কমিটি থাকিব। BPMৰো থাকিব, ইউপিপিৰো থাকিব, আৰু BJPৰো থাকিব, ক'ৰবাত হয়তো কংগ্ৰেছৰো থাকিব পাৰে। মুঠতে যিসকল পাব লাগে, যাতে বঞ্চিত নহয়, তাৰ কাৰণে এই কমিটিটো বনোৱা হ'ব।